MP নিৰ্বাচনৰ পিছত আমি অলপ জিৰণি লৈছিলোঁ। এতিয়া আমি পূৰ্ণোদ্যমে লাগিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ আৰু আগষ্ট মাহৰ 1ম তাৰিখৰ পৰা আমি গোটেই BTC কপাম আৰু এইবাৰ 2025 চনত যিটো BTC নিৰ্বাচন হ'ব, এই নিৰ্বাচনত পুনৰাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক BTCৰ চিফ হিচাপে আমি পাম আৰু তেওঁ আগতে যি ধৰণে উন্নয়নৰ কাম কাজ কৰিছিল, এই অঞ্চলটোক যি ধৰণে আগুৱাই নিব। প্ৰমোদ বড়ো ডাঙৰীয়াৰ কোনো যিটো গ্ৰাউণ্ড ৰিপৰ্ট, দলৰ যিটো ৰিপৰ্ট, দলীয় স্থিতি ঠিক নহয়, একেবাৰে বেয়া। বাঘা নেতা UPPL দল এৰি পুনৰাই BPF দল জইন কৰাৰ আপোনালোকে খবৰ অতি শীঘ্ৰে পাবলৈ গৈ আছে। ৰাইজৰটো মোহভংগ কেতিয়াবাই হৈছে, কিন্তু যিখিনি চেলা চামুণ্ডা আছে, কিছুমান নেতা আছে, ইনফেক্ট CWC লেভেলৰ নেতাবিলাক এতিয়া সম্পূৰ্ণৰূপে অসন্তুষ্ট হৈ আছে আৰু UPPL দল আৰু দুদিনমান পিছতে UPPL দলত গৰাখহনীয়া হ'ব আৰু UPPL দল লাহে লাহে দুৰ্বল হৈ যাব। প্ৰমোদ বড়োৰ হাতত এতিয়া এটাই অস্ত্ৰ, ৰাইজেতো ভাল নাপায় কেনেকে কিছুমান নেতাক টকাৰ প্ৰলোভন দি দল জইন কৰাব পাৰে, সেয়া এটা অভিযানত এতিয়া UPPL আৰু তেওঁৰ প্ৰমোদ বড়ো আৰু তেওঁৰ যিখিনি ৰাইট আৰু লেফ্টত থকা ব্যক্তি আছে, সেইসকলে এটাই এজেণ্ডা, এতিয়া টকাৰ প্ৰলোভন দি UPPL দলত কিছুমান নেতাক জইন কৰাব লাগে। বিগত সময়ত আপোনালোকে দেখিলে কেনেকে টকাৰ উজান উঠিছিল BTCত, কেনেকে কিছুমান ল'ৰাক মানে সাধাৰণ ডেকা ল'ৰাবিলাকক বেগে টকা দিছিল, কোনোবাই টকাৰ ওপৰত শুই আছিল। এইবিলাক পৰিৱেশ প্ৰমোদ বড়োই সৃষ্টি কৰিছে আৰু এইবিলাক কৰিয়ে UPPL দলত অলপ জইনিং কৰা দেখুৱাই পেলাই নিজৰ যিটো বঁটা, এই বঁটাটো দেখাব খুজিছে। কিন্তু ৰাইজ কিন্তু প্ৰমোদ বড়োৰ লগত নাই, একেবাৰে নাই। আপোনালোকে ৰিপৰ্ট ল'ব লাগে, গম পাব যে প্ৰমোদ বড়োৰ লগত কোনো নাই। চাওক, বিজেপিয়ে যোৱাবাৰ UPPLৰ লগত চৰকাৰখন বনালে, কিন্তু মেজৰিটি আছিল BPF দলৰ। BPF দলৰ মেজৰিটি থকাৰ পিছতো BPF দলৰ মেজৰিটি থকাৰ পিছতো হাগ্ৰামা মহিলাৰীয়ে 17খন আসন পোৱাৰ পিছতো বিজেপিয়ে প্ৰমোদ বড়োৰ যি 12খন আসন আছিল, এই আসনৰ লগত লগ লাগি প্ৰমোদ বড়োৰ চৰকাৰখন বনাইছিল। এই চৰকাৰখনেই ঠিক নাছিল, কাৰণ যিজনে মেজৰিটি পাইছিল তেওঁ চৰকাৰ বনাব পোৱা নাছিল। এতিয়া বিজেপিয়ে কুচকাৱাজ আৰম্ভ কৰা বুলি কয়, কিন্তু যিমানেই কুচকাৱাজ আৰম্ভ কৰক, কেন্দ্ৰীয় চৰকাৰ কি হৈছে, কেন্দ্ৰীয় ৰাজনীতি কি হৈছে আমি দেখিছোঁ। আজি অসমৰ ৰাজনীতি কি হৈ আছে আমি দেখিছোঁ। ডাঙৰ বাঘা নেতাবিলাক, যিবিলাকে বিজেপি দল সৃষ্টি কৰিছিল, এই নেতাবিলাক এতিয়া বেলেগ দলত যোৱাৰ পুৰা মানে আৰম্ভ হৈ গৈছে প্ৰক্ৰিয়া। আমাৰ BTCত যিবিলাক পুৰণা বিজেপি নেতা আছিল, যিবিলাক আচল বিজেপিৰ নেতা, এই সকলোবিলাক এতিয়া BPFত অলৰেডি জইন কৰিছে। আপুনি ৰাজকুমাৰ ব্ৰহ্ম কোকৰাঝাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আছিল, তেওঁ এতিয়া BPF দলত। আমাৰ কাৰ্তিক দা হৰিসিঙাৰ, তেওঁ এতিয়া BPF দলত। গতিকে বিজেপিৰ যিমান পুৰণা নেতা আছিল, এই সকলটো এতিয়া আহি BPF জইন কৰিছে। গতিকে যিখিনি বিজেপি, এই বিজেপি আৰু কিছুমান এতিয়া প্ৰলোভনত গৈ বিজেপি জইন কৰা ব্যক্তিসকলে কুচকাৱাজ চলাই আছে, কিন্তু তেওঁলোক সফল হ'ব নোৱাৰিব।